মোৰ ফাৰ্মখনৰ অকণমান আপডেট দিব বিচাৰিলোঁ। বৰ্তমান মৰ্টেলিটি পাৰ্চেণ্টেজ একেবাৰে কম হৈ আছে। পেপাৰবিলাক কিমান দিনত আঁতৰাব লাগে। হেল্ল' এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ। আই হোপ অল অফ ইউ ৱেল। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। আজি মোৰ পোৱালিখিনি অহা 6 দিনমান হৈছে। তো আপোনালোকক আগৰ ভিডিঅ'ত দেখাইছোঁ পোৱালি অহা মানে কেনেকৈ গেছ বৰ্ডিং নলগাকৈ যে কৰি আছোঁ। তো আপোনালোকক এবাৰ দেখাই দিব চেষ্টা কৰিছোঁ। আপোনালোকে চাই লওক এবাৰ। দেখিছে ধুনীয়াকৈ পূৰা আছে পোৱালিখিনি, য'ত ত'ত থোৱা পতা নাই, মানে চাইডে চাইডে চব নিজৰ নিজৰ জেগাই জেগাই আছে। অলপ চলপ থোপ পাতে আৰু তো আপোনাৰ দেখিছে একদম ধুনীয়াকৈ পূৰা খেলি থাকে। তো মোক আগতে বহুতে সুধি আছিল যে পেপাৰবিলাক কিমান দিনত আঁতৰাব লাগে। তো আপোনালোকক মই জনাই দিব বিচাৰিছোঁ পেপাৰবিলাক কিমান দিনত আঁতৰাব লাগে। বৰ্তমান মই পেপাৰ এৰুৱাই দিছোঁ, পেপাৰবিলাক নাই, চব পেপাৰ এৰুৱাই দিলোঁ অলৰেডি। 6 দিনমান হৈ গ'ল। হয় সেই পেপাৰখিনি চাব আপোনালোকে নিজে কেনেকুৱা হৈ আছে। যদি বেছি লেতেৰা হৈ গৈছে তেতিয়াহ'লে আপোনালোকে আঁতৰাই দিব, আৰু যদি চাফাই হৈ আছে তেনেহ'লে 2 দিন ৰাখি দিব পাৰে। মানে মিনিমাম আপুনি 4 দিনমান ৰাখি থ'ব পাৰে, তাতকৈ অধিক ৰাখিব নালাগে। তো আপুনি যদি পেপাৰত বেছি দিন ৰাখে ধৰক সিহঁতে অকণমান অসুবিধাও পাব পাৰে। তো গতিকে যিমান পাৰে আপোনালোকে 4 দিন 3 দিনমানৰ ভিতৰত পেপাৰখিনি উঠাই দিব পাৰে। 6 দিন মানে হ'ল পোৱালিখিনি অহা, তো গতিকে মই পেপাৰখিনি উঠাই দিলোঁ অলৰেডি। মই দেখাইছিলোঁ আপোনালোকক কাঠৰ ভুচিয়া কৰি আছোঁ। বৰ্তমান এতিয়া মই দেখিছে এইখিনি ধানৰ ভুচিয়া কৰি আছোঁ। ধানৰ ভুচিয়া কৰিছোঁ, কেনেকুৱা হয় ৰিজাল্টটো ধানৰ ভুচিত আপোনালোকে জানেই, কিন্তু কাঠৰ ভুচিত মই ৰিজাল্টটো বিশেষ ভাল নাপালোঁ। গতিকে এবাৰ ধানৰ ভুচি আনিছোঁ, ধানৰ ভুচিত কৰিছোঁ। অলপ এইবিলাক দেখিছোঁ দিনটোত দুবাৰ লৰোৱা হৈছে যদিও একেই হৈছে, বা দেখিছে লগে লগে লেতেৰা হৈ যায়তো আপোনালোকে জানেই নিশ্চয়। দেখিছে কৈছিলোঁ যে কেনেধৰণে মানে চিকফিল্টাৰ আৰু ডিংকাৰ বনাব পাৰে। তো আপোনালোকক দেখাইছে ডিংকাৰটো কেনেকৈ বনাই আছে। চিকফিল্টাৰটো দেখিছে, চিকফিল্টাৰটো দেখিছে একদম ধুনীয়াকৈ চাইডে চাইডে খাই আছে। তো দেখিছে একদম পূৰা ধুনীয়াকৈ খাই আছে, দেখিছে। মই ৰাতি বনাবলৈ ধৰিছোঁ, কাৰণ আপোনালোকক দেখাই বুলি কৈছিলোঁ, দেখাই থাকিম বুলি। তো গতিকে মই ৰাতি ভিডিঅ'বিলাক বনাই আপডেট দিবলৈ চেষ্টা কৰি আছোঁ। তো ভিডিঅ'বিলাক 2-এদিন দিওঁতে লেট হৈ যায়। গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব। আপোনালোকে ভিডিঅ'বিলাক আপডেট দিম, তেতিয়াহ'লে আপোনালোকে লগে লগে পাই যাব, আৰু বেল আইকনটো দবাই থৈ দিব, নটিফিকেশ্যনবিলাক পাই যাব। চ' আপোনালোকে এতিয়া দেখিছে একদম পূৰা ধুনীয়াকৈ মই গোটেই বেচটো চলাই আছোঁ, দেখিছে। উইদাউট হিটাৰ, উইদাউট গেছ বৰ্ডাৰত আপোনাৰ এনেকৈ কি ধুনীয়াকৈ পোৱালিখিনি আছে, দেখিছে। অকল 200 পাৱাৰৰ লাইট লগাই থৈছোঁ, 200 পাৱাৰৰ লাইটতে চলিছে। এতিয়াতো বৰ্তমান কমাই থৈছোঁ, দেখিছে 2টা লগাই থৈছোঁ। বাকী এনেই আগত 4টা 6টাকৈ এনেকৈ লগাই থৈছিলোঁ, এতিয়া বৰ্তমান কমাই দিছোঁ, দেখিছে। আপোনালোকে দেখিছে পোৱালিখিনি কেনেকুৱা ধৰণৰ টনকিয়াল হৈ আছে। আৰু এই পোৱালিখিনি বৰ্তমান মৰ্টেলিটি পাৰ্চেণ্টেজ একেবাৰে কম হৈ আছে। তো পাছত আৰু কি হয় নাজানো, ডাঙৰ হ'লে কি হয় কি নহয়, কিন্তু বৰ্তমান পোৱালিখিনি বিশেষ মৰ্টেলিটি পোৱা নাই। পাছত আপোনালোকৰ আপডেট দি থাকিম কেনেকুৱা পাইছোঁ কি নাপাইছোঁ। তো এইটো বেষ্ট প্ৰথম মই পুহি আছোঁ, নতুন কোম্পানী। তো গতিকে এওঁলোকৰ পৰা আজি কি পাওঁ কি নাপাওঁ আপোনালোকক শেষত আপডেটটো দি দিম। চাই থাকিব ভিডিঅ'বোৰ, মই আপডেট দি থাকিম। আপোনালোকে ছাবস্ক্ৰাইবটো মাৰি থৈ দিব, তেতিয়া গম পাব। বৰ্তমান মই এইটো নিউ বেছ শুনিছোঁ। তো আগত মই বেলেগৰ ফাৰ্মৰ দেখিছোঁ আপডেট, তো তেওঁলোকৰ ৰিজাল্টটো বৰ্তমান ভালেই দেখিছোঁ। তো মোৰ ৰিজাল্ট কি হয় মই কৰি আছোঁ, তো কৰি চালে মই শেষত গম পাম। আপোনালোকেও গম পাব, চাই থাকিব ভিডিঅ'বিলাক, গম পাইছে। আৰু এতিয়া বৰ্তমান এৰিছে একদম পূৰা ধুনীয়াকৈ, ইয়াত গৰম হৈ আছে। বাহিৰৰ চাইডে পূৰা বতাহ মাৰি আছে, যদিও বতাহ সোমাব নোৱাৰা কৰি থৈ দিছে নিচিনা। চবফালে বন্ধ কৰি থৈ দিছোঁ, চবফালে পূৰা বন্ধ কৰি থৈ দিয়া আছে। আৰু বৰ্তমান ৰুমটো গৰম হৈ আছে। মই জেকেট পিন্ধি আছোঁ যদিও মোৰ বিশেষ গাটো ঠিক নোহোৱাৰ কাৰণে ধৰক মই জেকেট লগাই আছোঁ, কিন্তু জেগাটো গোটেইটো পূৰা গৰম হৈ আছে, গম পাইছে। তো আপোনালোকে এবাৰ এনেকৈ লাইট লগাই পিন্ধি চাব, তেতিয়া গম পাই। গাইছ আজি মোৰ ইয়াত ফাৰ্মখনত পোৱালি আছে 1200।
তো আপোনালোকৰ আগত ভিডিঅ'ত কৈছিলোঁ মই 1500 ব্ৰইলাৰ পোৱালি দিব বুলি। তো মোক বৰ্তমান কোম্পানীয়ে মানে 1200 দিলে। তো আপোনালোকৰ মনত হয়তো প্ৰশ্ন হ'ব পাৰে যে কোম্পানী ঠগিছে নেকি। একচুৱেলি কোম্পানী ঠগা নহয়, কোম্পানীয়ে পোৱালিখিনি মিলাব পৰা নাই, পোৱালি তেওঁলোকক কম আহিছে বোলে। তো গতিকে চেণ্ট্ৰেল কৰি মিলাই দিছে, আৰু তেওঁলোকে ফাৰ্মবিলাক এৰি দিবও নিবিচাৰে ধৰক, ধৰি ৰাখিবৰ কাৰণে তেওঁলোকে মিলাই থ'বলগীয়া হৈছে। চ' তেওঁলোকে কমকৈ হ'লেও মিলাই আমাক দি দিছে। তো গতিকে আমিও বেয়া পাবলগীয়া নাই, তেওঁলোকে আকৌ যদি হয় নেক্সট দিবই আমাক। তো গতিকে আমি এতিয়া কমকৈ হ'লেও কিনি থৈছোঁ। আৰু কি হৈছে, কোম্পানীৰ মানে ফাৰ্ম বাঢ়ি গৈছে। তো ফাৰ্ম বাঢ়ি গ'লে তেওঁলোকে পোৱালি মিলাবলৈ অসুবিধা পায় ন, বহুত মানে অৰ্ডাৰ থাকে ধৰক, যিবিলাক আগত পুৰণাবিলাক আছে তেওঁলোকেও ৰিপ্লেচ দিবলগীয়া হয়। গতিকে তেওঁলোকে তেনেধৰণে আমাক মিলাই মেলি দি দিছে। আৰু আমি বেয়া পাবলগীয়া নাই, আমি কৰি থাকিম। আকৌ নেক্সট যিমান পাৰোঁ আমি তেওঁলোকক মই বেছিকৈ ধৰক লৈ পঢ়িবলৈ চেষ্টা কৰিম। আজি এটা চমু ভিডিঅ' আপোনালোকৰ আগত মোৰ ফাৰ্মখনৰ অকণমান আপডেট দিব বিচাৰিলোঁ। গতিকে কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ শুভৰাত্ৰি, জয় আসাম।